Hello everyone, welcome to my YouTube channel আস্থাপ্ৰিয়া শইকীয়া। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আপোনালোকৰ কৃপাত ময়ো ভালে আছোঁ। মই ঘৰত নাই, মই আছোঁ আমাৰ পুৰণা ঘৰত, মোৰ ডাঙৰ মামাৰ ঘৰত। মই ইয়াত বিশেষ এটা কাৰণত আহিছোঁ। কি কাৰণে আহিছোঁ সকলো গম পাব। ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। আৰু ইয়াত কোন কোন থাকে সকলোকে আপোনালোকৰ লগত চিনাকি কৰাই দিম। আৰু ইয়াত বহুত কিবা কিবি আছেও, মানে দেখাই যাম আৰু আপোনালোকক চাই যাব, তো চাই যাওক। আৰু ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। এয়া জেঠাই আৰু খুৰী আইতাই ঢেঁকী দিছে, পিঠাগুড়ি খুন্দিছে বিহুৰ কাৰণে পিঠা বনাবলৈ। এয়া আমাৰ ককাৰ পুৰণা ঘৰ। আগতে ককা ইয়াতে আছিলে, পাছত ককাই মাটি লৈ ঘৰ দেৰগাঁৱত বনালে। নহ'লে আজি ককা ইয়াতে থাকিলে হয় আৰু আমিও ইয়াতে থাকিলোঁ হয়। সেয়া খুৰী আইতা আৰু খুৰা ককা ঘৰ। এয়া জেঠাই মামা আৰু বৰককা ঘৰ। এয়া খুৰী আইতা, হাই কৈ দিয়ক। হাই। এইখন কুঁহিয়াৰ শাল, ইয়াত কুঁহিয়াৰ পেৰে। মই আপোনালোকক দেখাব পাৰিলোঁ হয়, কিন্তু মই ইয়াত অহা নাছিলোঁ সেইদিনা। কুঁহিয়াৰ পেৰা দিনা নহ'লে আপোনালোকক দেখাব পাৰিলোঁ হয়। কেতিয়াবা দেখাম কুঁহিয়াৰ পেৰাও। ইয়াত কুঁহিয়াৰ ৰসটো পগাই, এইটোক জুই শালটোক জালিকাঠ বুলি কয় আৰু যিখনত পগাই ফেলাই বুলি কোৱা হয়। কুঁহিয়াৰ ৰসখিনি পগাই গুড় বনোৱা হয়। এয়াত টকৌ পাত। আগৰ দিনত মানুহৰ ঘৰত টিঙৰ সলনি টকৌ পাত ব্যৱহাৰ কৰা হয়। আৰু টকৌ পাত বহুত কাৰণত ব্যৱহাৰ কৰা হয় বস্তু বনোৱাত, বিশেষকৈ জাপি বনোৱাত বেছি ব্যৱহাৰ কৰা হয়। এয়া ডাঙৰ মামী, এয়া গামোচা বৈছে তাঁতশালত। তাঁতশাল প্ৰায় নাইকিয়াই হৈছে আজিকালি, মেচিনৰ যুগ হৈছে যেতিয়া। আৰু এয়া বিহুৰ কাৰণে গামোচা বৈছে। অসমৰ গামোচাই বিশেষ আৰু উপহাৰ হিচাপে। এইটো যঁতৰ। আমাৰ অসমৰ এটা পৰম্পৰা, আমাৰ ঘৰৰ ডাঙৰ ব্যক্তিজনৰ পৰা আমি সেৱা লওঁ আৰু সেইকাৰণে ময়ো ল'লোঁ। এয়া কপৌ ফুল, এয়া বহাগ বিহুৰ সময়ত ফুলে আৰু নাচনীয়ে খোপাত লগাই লয়। গোন্ধটোও বহুত ধুনীয়া। এয়া মোৰ ভাইটি, দেখাত দাদা নিচিনা। হাই কৈ দে, হাই কৈ দে, হাই। আমাৰ ফটো মাৰি হৈ গ'ল। এতিয়া আমি এটা তাল বজাম। তাল বজাই বোলে ই কিটিং কিটিং কি বনাই। তই এবাৰ কোন ক্লাছৰ কৈ দে আকৌ। মই এবাৰ আৰু তই কৈ দে। অঁ, তই ফাইভৰ নে? তৃতীয় শ্ৰেণী, তৃতীয়, ক্লাছ 3। মোতকৈ দেখাত ডাঙৰ দেখিছেনে? ইমান কণী আছিলে আৰু এতিয়া কিমান ডাঙৰ। এইটো ওখ হৈ যাব আৰু। এয়া খুৰী আইতাই থেকেচা পিঠা বনাইছে, তাৰ মই ৰেচিপিটো আপোনালোকৰ মাজত দিম বাৰু। বহুত টেষ্টি লাগে খাবলৈ, আপোনালোকেও ট্ৰাই কৰি চাব। এতিয়া যাবলৈ ওলালোঁ। এয়া নিবলৈ আহিছে মামা, সৰু মামা। মামাক চিনাকি নকৰালোৱে নহয়। এয়া মই চাহ খাই আছোঁ। জেঠাই, মোৰ এজনীয়ে জেঠাই আৰু। হাই কৈ দিওঁ, এইফালে হাই ক, এনেকে কওঁ। এই দুজন ককাকে এতিয়া দেখাই দিছোঁ আৰু। নগাধাৰী বৈছে। এয়া বাই বাই দি দিওঁ। এতিয়া ঘৰলৈ যাওঁ আৰু। ভিডিঅ'টো ইমানলৈকে আছিলে, ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটোত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ আহিব। বাই বাই।